শশাংক এজন উদীয়মান যুৱক। নিৰঞ্জন শশাংকৰ শৈশৱৰ বন্ধু। বহু বছৰ ধৰি দুয়ো দেখা সাক্ষাতো ভালদৰে হোৱা নাই। এদিন হঠাতে নিৰঞ্জনৰ পদূলিত আহি ৰৈছিল এখন গাড়ী। নমস্কাৰ, ষ্টৰীস্কেপ ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে শুনি আছে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সৈয়দ আব্দুল মালিক দেৱৰ ৰচিত জনপ্ৰিয় উপন্যাস অঘৰী আত্মাৰ কাহিনী। ডেকা মানুহজনে এটা খণ্ডৰত দীঘল কুৰ্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি। আস্তিনকেইটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউণ্টেইন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল। পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ। ডেকাজনৰ মুখখন অলপ দীঘল চানেকীয়া, বৰণ তেজ গুড়া। চকুত কিছু বেছি পাৱাৰৰ এযোৰ চশমা। ফ্ৰেমটো মিহি সোণালী বৰণৰ। চশমাযোৰে মুখখনৰ আকৃতি প্ৰকৃতিত কোনো অস্বাভাৱিকতাৰ সৃষ্টি কৰা নাই। তেওঁৰ চুলিখিনি ক'লা আৰু অলপ কেঁকুৰা। দেখিলে চুলিখিনিৰ প্ৰতি তেওঁ বিশেষ যত্ন লয় যেন নেলাগে। চুলিখিনি সামান্য বিশৃংখল হৈ আছে, সেইবুলি অপৰিপাটি নহয়। গাল মুখৰ বৰণ চাই তেওঁৰ ওঁঠ দুটা কিছু নিস্তেজ যেন দেখি। ওঁঠ দুটা অলপ সৰু ওঁঠ যদি বুদ্ধিমত্তাৰ পৰিচায়ক হয়, তেন্তে ডেকাজনক দেখিলে বুদ্ধিমান বুলি যি ধাৰণা হয়, ওঁঠ দুটাই সেই ধাৰণাক দৃঢ়হে কৰে। ডেকাজনে নিৰঞ্জন খাউণ্ডৰ পদূলি মূৰত নতুন ফিয়াট গাড়ীখন ৰাখি সহজভাৱেই সৰু চোতালখন পাৰ হৈ সোমাই আহি বাৰাণ্ডাত থিয় দিলেহি আৰু এবাৰ অলপ ইফালে সিফালে চাই মাতিলে, ঘৰত কোন আছে? গাড়ীখন ৰোৱাৰ শব্দ শুনিয়েই তেওঁলোকৰ ঘৰলৈ কোনোবা আহিছে বুলি অপৰাজিতাই খিৰিকীৰ পৰ্দাৰ ফাঁকেদি অভ্যাগতৰ ফালে চাই আছিল। ডেকাজনে মাত দিয়া শুনি গাৰ কাপোৰ ঠিক কৰি লৈ আৰু লাচতে আৰ্চিত নিজক এবাৰ চাই লৈ ক'লা গুগলযোৰ পিন্ধি ভিতৰৰ পৰা ওলাই আহিল আৰু থিয় হৈ থকা অচিনাকি ডেকাজনৰ ফালে চাই সামান্য হাঁহিৰ ৰেখাৰে চকু মুখত বিৰিঙাই লৈ ক'লে, আপুনি কাক বিচাৰিছে? এয়া নিৰঞ্জন খাউণ্ডৰ ঘৰ হয়? হয়, ভিতৰলৈ আহক, বহক। তেখেত ঘৰত নাই নেকি? তেখেত আহি পাবৰ হৈছে, পাবহি। ডেকাজন সৰু ড্ৰয়িং ৰুমটোলৈ সোমাই গ'ল আৰু বিশেষ ভূমিকা নকৰি বেতৰ চকী এখনতে সহজভাৱে বহিল। অপৰাজিতাই তেওঁৰ মুখৰ ফালে চাই থকাটো অনুভৱ কৰি ডেকাই ক'লে, আপুনি মোক চিনি নাপাব বোধহয়। ময়ো আপোনাক ভালকৈ চিনি পোৱা নাই। মোৰ নাম শশাংক চৌধুৰী। আপুনিয়ে বোধ কৰোঁ মিছেছ খাউণ্ড। হয়, এটোপা চাহ কৰোঁ, আপুনি অকণমান বহক, অপৰাই ক'লে। ডেকাজনৰ নামটো জনাৰ পিছতো তেওঁ কোন, ক'ৰ পৰা আহিছে, খাউণ্ডৰ লগত কিবা চিনা জনা আছেনে নাই, একো বুজিব নোৱাৰিলে। শশাংকক দেখিলেই বহুত দিনৰ চিনাকি যেন লাগে। সেইকাৰণেই অপৰাৰ তেওঁক বৰ আচহুৱা যেন নেলাগিল। সাউৎ কৰি ভিতৰলৈ গৈ বঁটা এটাতে ইলাচি দুটামান দি অপৰাৰ বঁটাটো আনি শশাংকৰ সন্মুখৰ সৰু মেজখনৰ ওপৰত থলে আৰু কোঠাটোৰ এচুকে থকা ৰেকখনৰ পৰা দুখনমান অলপ পুৰণি ইংৰাজী আৰু অসমীয়া আলোচনী মেজখনৰ ওপৰত থৈ ক'লে, মই অকণমান আহিছোঁ, বেয়া নাপাব দেই। শশাংক এবাৰ অপৰাৰ মুখলৈ চাই আলোচনী এখন টান মাৰি আনিলে আৰু তাৰ কভাৰৰ ওপৰত থকা ছবিখনৰ ওপৰত চকুৰ সমগ্ৰ দৃষ্টি কেন্দ্ৰীভূত কৰিলে। আগফালে এখন বাৰাণ্ডা আৰু পাছফালে এখন বাৰাণ্ডাৰে তিনি কোঠলীয়
এটা হাফ ৱালৰ মজলীয়া আকাৰৰ টিনৰ ঘৰ। ঘৰটো সজাবৰ 15 পৰা 16 বছৰমান হোৱা যেন লাগে। আগফালে এখন সৰু চোতাল, পাছফালেও এখন তাতকৈ বহল চোতাল আৰু এখন সৰু শাক-পাচলিৰ বাৰী। চোতালৰ এমূৰে ৰান্ধনী ঘৰটো, কাষতে টিউবৱেলটো। ঘৰটোৰ ভিতৰৰ আচবাব-পত্ৰৰ পৰা পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ নিশ্চিত ধাৰণা কৰিব নোৱাৰি। অলপ ভালকৈ চালে কিছু অমিল চকুত পৰে। যিটো কোঠা ড্ৰয়িং ৰুম কৰি লোৱা হৈছে, তাৰ দুৱাৰ খিৰিকীৰ পৰ্দা, চকী চোফাৰ কুশ্যন কভাৰ, টেবুল ক্লথ আদি যথেষ্ট দামী আৰু পৰিষ্কাৰ। চোফা ছেটটো আধুনিক ডিজাইনৰ, ভাল কাঠৰ আৰু যথেষ্ট মূল্যৱান। তাৰ তুলনাত আনকেইটা কোঠাৰ সাজ-সজ্জা কিছু অপৰিচ্ছন্ন আৰু পুৰণি। এই সামঞ্জস্যৰ কাৰণে মানুহৰ ৰুচি আৰু আৰ্থিক অৱস্থাৰ নিশ্চিত ধাৰণা কৰিব নোৱাৰি। অৱশ্যে নগৰ কাষৰীয়া মধ্যবিত্তৰ ঘৰত এনেধৰণৰ সাজ-সজ্জাৰ বৈসাদৃশ্য একো নতুন কথা নহয়। বৰ্তমান আমাৰ সমাজত প্ৰকৃত অভিজাত বা এৰিষ্টক্ৰেট নোহোৱা হৈ আহিছে। অৰ্থনৈতিক কাৰণতেই হওক বা মানসিক কাৰণতেই হওক, ব্যৱহাৰিক জীৱনৰ নিশ্চিত মান নিম্নগামী হৈছে। সেই দেখি কাৰোবাৰ ড্ৰয়িং ৰুম চাই ৰান্ধনীশালৰ নিৰ্ভুল ধাৰণা কৰিব নোৱাৰি। নিৰঞ্জন খাউণ্ডৰ ঘৰখনৰ বিষয়ে দেখি শশাংক চৌধুৰীয়ে বিশেষ কোনো ধাৰণা কৰিব নোৱাৰিলে। তাৰ যত্নও তেওঁ নকৰিলে। এবাৰ মাথোন কোঠাটোৰ ভিতৰখনত সাধাৰণভাৱে চকু ফুৰাই লৈ পুৰণি আলোচনীখনিৰ পাততে কিবা এটা দৰকাৰী কথা পোৱাৰ দৰে তেওঁ নিজক ব্যস্ত ৰাখিলে। এই সময়ত যে ঘৰৰ অপৰাজিতাৰ বাহিৰে অন্য কোনো মানুহ নাই, এই কথা বুজিবলৈ শশাংকৰ টান নালাগিল। কিন্তু নিৰঞ্জন আৰু অপৰাৰ বাহিৰে ইয়াত অন্য কোন আছে বা থাকিব পাৰে, সেই কথাও শশাংকই নেজানে। ল'ৰা-ছোৱালী কোনোবা আছে যদিও স্কুলত ক'ৰবাত যাব পাৰে। শশাংকই সেইবাবে চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰিলে। তেওঁ চকুৰ আগত মেলি লোৱা আলোচনীখনো কোনো বিশেষ আলোচনী নাছিল। তাতেই সেই আলোচনীখন 2-3 মাহৰ আগৰ। শশাংকই এনেই চকু ফুৰাই গ'ল মাথোন। এখন মাহেকীয়া পত্ৰিকা বা আলোচনী কেনেকুৱা হ'ব লাগে সেই বিষয়ে শশাংকৰ কোনো স্পষ্ট ধাৰণা নাই। তেওঁ সাধাৰণভাৱে ভাবিলে যে এই আলোচনীখন নিশ্চয় ইয়াতকৈ ভাল হ'ব পাৰিলেহেঁতেন। এনেতে তেওঁ দেখিলে পদূলিয়েদি কোনোবা এজন সোমাই আহিছে। তেওঁ অভ্যাগতৰ ফালে চালে। মানুহজন নিৰঞ্জন খাউণ্ড নহয়, আন কোনোবাহে। মানুহজন অহাত অকণো গুৰুত্ব প্ৰকাশ নকৰি শশাংকই পুনৰ আলোচনীখনত আত্মনিয়োগ কৰিলে। বাহিৰৰ পৰা মানুহজন আহি দুৱাৰমুখত থিয় দিয়াৰ মুহূৰ্ততে ভিতৰৰ পৰা হাতত ট্ৰে এখনত এপিয়লা চাহ আৰু 1 প্লেট বিস্কুট পেষ্ট্ৰি লৈ অপৰাও কোঠালিটোলৈ সোমাই আহিল। দুয়োলৈকে চালে। তাৰপিছত নিৰুদ্বিগ্নভাৱে অপৰাই ক'লে, "কনক আহা।" অপৰাই প্লেটখন আৰু চাহ পিয়লা শশাংকৰ সন্মুখৰ মেজখনৰ ওপৰত থৈ ক'লে, "চাহটোপা খাওক।" তাৰপিছত কনকৰ ফালে চাই ক'লে, "এখেত শশাংক চৌধুৰী, বহা কনক, চাহ তোমালৈকো আনিম নেকি?" কনকে শশাংকক প্ৰণাম জনালে। তাৰপিছত মূৰ জোকাৰি ক'লে, "এতিয়া বাৰু মই চাহ কিয় খাম? এখেতে জানিছে চৌধুৰী।" কোনোবা আহি বহিবলৈ নপাওঁতে চাহ চৰ্বত লৈ হাজিৰ হয়। শশাংকই এবাৰ হহাৰ নিচিনা কৰি বিস্কুট এডোখৰ তুলি ল'লে। "দাদা নাই?" কনকে সুধিলে। "আজি এতিয়াও অহা নাই। কোনফালে গ'ল বা?" অপৰাৰ প্ৰশ্নটোৰ উত্তৰ এৰাই যাবৰ চেষ্টা কৰিলে আৰু মাতত আত্মীয়তা মিহলাই শশাংকক ক'লে, "আপুনি ইয়ালৈ কেতিয়া আহিল?" "কালি।" শশাংকৰ চমু উত্তৰ। "ক'ত উঠিছেহি?"
অবিনাশ ফুকনৰ হোটেলত মোৰ চিনাকি। আমাৰ ইয়ালৈকে নাহিল কিয়? ঘৰৰ ঠিকনা আজিহে বিচাৰি পাইছোঁ। কনকে শশাংকৰ মুখলৈ চালে। তেওঁ শশাংকক চিনিব পৰা নাই। অপৰায়ো যে শশাংকৰ বিষয়ে বিশেষ একো নাজানে এই কথা কনকক জানিবলৈ নিদিবৰ মনেৰে অপৰাই ক'লে, এতিয়া হোটেলৰ পৰা একেবাৰে গুচি আহিছে নহয়। শশাংকই চাহত হুহা এটা মাৰি ক'লে, হোটেলৰ পৰা আহিলোঁ, পাৰিলে আজিয়ে মই ইয়াৰ পৰা যাবগৈ লাগিব। নিৰঞ্জনক লগ পাই যাওঁ বুলিহে ইয়াত সোমালোঁ। অপৰা অসুবিধাত পৰিল। শশাংকৰ বিষয়ে তেওঁ একোকে নাজানে। তেওঁ কোন, কি কৰে, ক'ৰ পৰা আহিছে, কিয় আহিছে, ক'লৈ যাব একো ক'ব নোৱাৰে। এখন নতুন ফিয়াট গাড়ী আৰু আগেয়ে নেদেখা এজন নতুন মানুহ ইমানকে দেখিছে। কিন্তু কনকে এই কথা জনাটো যেন বেয়া হ'ব এনে ভাবি এইবাৰ অপৰাই কনকলৈ চাই ক'লে, কনক, ৰাতিপুৱা আজি দাদাৰে তোমাৰ কথা কৈছিল। দাদাৰ আহি পাবই, তুমি লগ কৰি যাবা। তাৰপিছত শশাংকক ক'লে, গাড়ীখন বৰ ৰ'দত আছে, চোতাললৈকে সোমাই আনি গছজোপাৰ ছাতিয়ে থওকহি, মই ভাত পানীৰ দিহা কৰোঁ। কথাখিনি এনেধৰণে যে ক'লে যেন শশাংক তেওঁ বহুদিনৰ পুৰণি চিনাকি। শশাংকই ক'লে, সিমান পৰ মই থাকিব নোৱাৰিম, আৰু ভাতৰ দিহা আপুনি কৰিব নালাগে। নিৰঞ্জনক অকণমান লগ পোৱাৰ দৰকাৰ আছিল। তেওঁৰ হাতৰ ঘড়ীটোলৈ চালে আৰু ক'লে, আৰু 40 মিনিট মই বহিম, আপোনাৰ ভিতৰত নিশ্চয় কাম আছে, কৰকগৈ যাওক। নিৰঞ্জন যদি আহে মই লগ পাই যাম, নহ'লে অইন কেতিয়াবা আহিম। তাৰপিছত কনকৰ ফালে চাই ক'লে, আপুনি ইয়াৰে? কনকে হাঁহি ক'লে, হয়, এয়া অলপ দূৰতে আমাৰ ঘৰ। আপোনাক কিন্তু আমাৰ ইয়াত আগে দেখা যেন মনত পৰা নাই। শশাংকই ক'লে, মই ইয়ালৈ কালি আহিছোঁ, দাদাৰ লগত চিনাকি আছে। নিৰঞ্জন ময়ে হাইস্কুলত একেলগে পঢ়িছিলোঁ। ইয়াতে? নহয়, তেজপুৰত। এতিয়া আপুনি ক'ত থাকে? গোটেই অসমত। কনক আৰু অপৰাই শশাংকৰ মুখলৈ চালে। শশাংকই হহা নাই। ডেকা যদিও মানুহজন গহীন। তেজপুৰত একেলগে হাইস্কুলত পঢ়া শশাংকৰ বিষয়ে কোনোদিন নিৰঞ্জনে অপৰাৰ আগত একো উল্লেখ কৰা নাই। কথাষাৰ অপৰাৰ বিস্ময়কৰ যেন লাগিল। কত কথাই, কত মানুহৰ কথাই নিৰঞ্জনে কতবাৰ কৈছে, নাই কোৱা, কাহানিও নাই কোৱা। কথাষাৰ অপৰাৰ অবিশ্বাস্য যেন লাগিল। শশাংকই কি কৰে সোধাটো ৰুচিসন্মত নহ'ব যেন অনুভৱ কৰিলে কনকে। আলোচনীখনৰ পাত লুটিয়াই লুটিয়াই শশাংকই গাত নলগা ধৰণে সুধিলে, নিৰঞ্জনে আজিকালি কি কৰে? কিবা কৰিছেনে এনে আছে? প্ৰশ্নটোৱে অপৰাক স্পষ্টভাৱে বিব্ৰত কৰিলে। এইটো প্ৰশ্নৰ উত্তৰ নতুন ফিয়াটেৰে অহা শশাংকৰ নিচিনা এজন মানুহৰ আগত দিয়াটো অপৰাৰ কাৰণে বৰ লজ্জাজনক নহ'লেও অস্বস্তিকৰ। অপৰাই কনকৰ মুখলৈ চালে। কনকো কম বিব্ৰত হোৱা নাছিল। তথাপি কনকে ক'লে, দাদাৰ কাম বহুত, কংগ্ৰেছ অফিচত কাম কৰে, খাদী ভাণ্ডাৰত পাৰ্টি টাইম একাউণ্টেণ্ট কৰে, হাইস্কুলত কাম কৰে, অনাৰেবি। হঠাৎ আলোচনীৰ পাতৰ পৰা মূৰ তুলি শশাংকই অপৰা আৰু কনকৰ মুখলৈ এনেধৰণে চালে যেন এওঁলোকৰ কথা তেওঁ অকণো বিশ্বাস কৰা নাই, আৰু যেন দুয়োজন লগ লাগি তেওঁৰ আগত মস্ত মিছা কথা এটাই কৈছে। শশাংকই ঘড়ী চালে। যথেষ্ট সময় পাৰ হৈ গৈছে যদিও তেওঁ নিৰ্ধাৰিত কৰা 40 মিনিট এতিয়াও শেষ হোৱা নাই। প্ৰায় 25 মিনিট এতিয়াও বাকী। চোলাৰ জেপত হাত দি অপৰাৰ ফালে চাই তেওঁ ক'লে, চিগাৰেট এটা খাওঁ, যদি বেয়া নাপায়। নম্ৰভাৱে হাঁহি অপৰাই ক'লে, খাওক। চিগাৰেটটো জ্বলাই লৈ এইবাৰ শশাংক চকীখনত আউজি বহিল আৰু অপৰাৰ মুখলৈ পোনপটীয়াকৈ চাই ক'লে, বহুত দিন মই নিৰঞ্জনক লগ পোৱা নাই। তেওঁ কি কৰে নকৰে তাৰো ধু নাপাওঁ। এইখন চহৰতে আছে বুলি মাত্ৰ খবৰ পাইছিলোঁ। এই কথাখিনি কি উত্তৰ দিব লাগিব অপৰাই ভাবি নাপালে। তেওঁ ক'লে, আপুনি ভাত খাই যাব লাগিব, নহ'লে মই নেৰোঁ। অপৰাৰ অপ্ৰস্তুত কৰি দি শশাংকই কৈ উঠিল, মোক আপোনালোকে চিনি নাই পোৱা নহয় জানো?
নিৰঞ্জনে আহি দেখিলেও মোক এতিয়াও চিনি পাবনে নাপায় মই ক'ব নোৱাৰোঁ। মোক বাৰু আপুনি কিয় ভাত খুৱাব? এইবাৰ কনকে কিছু কৌতূহলেৰে অপৰাৰ মুখলৈ চালে। অপৰায়ো তেন্তে শশাংকক চিনি পোৱা নাই। এই পৰিস্থিতিৰ পৰা তিনিওকে উদ্ধাৰ কৰিলে নিৰঞ্জনৰ আগমনে। পদূলি মূৰত ৰৈ থকা গাড়ীখনৰ ফালে মনোযোগেৰে চাই চাই পৰিশ্ৰাতভাৱে নিৰঞ্জন সোমাই আহিল। সেয়া তেখেত আহিল, ৰক্ষা পোৱাৰ ধৰণে অপৰাই ক'লে। শশাংকই দুৱাৰ মুখলৈ চকু ফুৰালে। এজন আদহীয়া মানুহ, কেইবাদিনো নুখুৰোৱা আধা পকা দাড়ি আৰু গোফে মুখখন ঢাকি ৰাখিছে। চুলি পাতল, মূৰটোৰ আগফাল টপা। মানুহজন আতিল যদিও ক্ষীণ, চকুহাল বিহন্ন, ওঁঠ দুটা শুকান আৰু নিৰহ। প্ৰথমতে যেন শশাংকৰো বিশ্বাস কৰিবলৈ টান লাগিল এইজনেই নিৰঞ্জন নে? নিৰঞ্জনে শশাংকৰ মুখলৈ চালে। আপোনালোকে শুনি আছে অঘৰী আত্মাৰ কাহিনী। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী অংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ইয়াক উপভোগ কৰিব আৰু আজিও উপভোগ কৰিছে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।